এফালে আমাৰ বৃক্ষৰোপণ হৈ আছে মিষ্টাৰ পবিত্ৰ বৰাই ৰুইছে আম গছ কেইটা পুলি ৰুলা নহলে আগলে ইটোৱে ক'ব মই ৰুইছো সিটোৱে ক'ব মই ৰুইছো গতিকে এইজন হৈছে আমাৰ বিখ্যাত আম গছৰ গুৰি ৰুৱা মানুহজন লাগিলে আমি খাম আৰু কোনটো ৰুইছা কেইটা ৰুলা এই জোপা দিছিলে কোনে আমাক পাপলো হেনে আমি আম খাবলৈ পাইছো গুটি সেইটো নালাগে মোক এফালে আমাৰ মিষ্টাৰে কৰা কোমোৰা লাগিছে এইটো চিঙি আহি আহা মই চিঙি আনো ধৰা এইটো মই দেখাই দিমগৈ ৰ'বা ক'ত ৰুব লাগিব নোৱাৰিছো পাই চলো এটা ছিঙিলো আৰু এটা লাগিছে ইফালে এইটো হাঁহৰ মাংসৰ লগত খাব লাগিব সুপ্ৰভাত মোৰ ভিউৱাৰ্ছসকল সকলোকে আজিৰ ব্লগটোলৈ স্বাগতম জনাই মই হিমাদ্ৰী আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াইছোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব ৰাতিপুৱাই মুনা চুনা দেখিলেই মোবাইল চোবাইল লৈ ওলাইছোঁ এফালে যাবলৈ ক'ত যাওঁ লৈ যাম যদি পাৰোঁ আপোনালোকক তাৰ বাবে মোৰ ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকিব আৰু হিমাদ্ৰী পাচনি ব্লগছ নামৰ চেনেলটো চাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এয়া সাজি কাচি ৰৈ আছোঁ মোৰ মানুহজনৰ অপেক্ষাত তেওঁ গৈছে ছোৱালীজনী আনিবলৈ মানে থ'বলৈ মোৰ মাৰ ঘৰত ছোৱালীজনীক থ'বলৈ গৈছে তাৰপিছত আমি দুয়ো লগ হৈ এফালৈ গৈ আছোঁ আৰু আপোনালোককো লগত লৈ গৈ আছোঁ লগত এটা ভ্লগ ষ্টাৰ্ট কৰি দিছোঁ গতিকে চাই থাকিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু সেইফালে সেয়া টিকটিকীয়া ৰঙাকৈ ফুলিছে ৰাঙল ফুলজোপা মোৰ বাৰীৰ এচুকত ৰুই লৈছোঁ এইবিলাক দেখিলে ৰাতিপুৱা মনটো ভাল লাগে গতিকে আপোনালোকক দেখুৱাই দিলোঁ চাই থাকক এইটোৱে হৈছে এটা প্ৰকৃতিয়ে দিয়া আমাক উপহাৰ মানে মুহূৰ্তি কৰা এটা বস্তু শিলিখা সকলোৰে নিশ্চয় প্ৰিয় তিতা যদিও এইটো বস্তু খাই ভাল লাগে শিলিখা কলি এটা পালোঁ বাটতে তাকে ভৰাই ল'লোঁ মুখত সেয়া অপেক্ষাৰ অন্তত সেয়া গেটতে ওলমাই লৈছোঁ হেলমেট আৰু ভিতৰলৈও হাত নাই আৰু মই চব বস্তু বাহিৰ কৰি লৈ গৈছোঁ যিটো দেৰি হৈ গৈছে আৰু মিষ্টাৰ ছোৱালী থৈ সেয়া ওলাইছে ৰিণিকি দেখিছে আমাৰ পাইলত ওলালে গতিকে গাড়ী ৰখাইছে এতিয়া হেলমেট চেলমেট লৈ আৰু গৈ থাকোঁ লাহে দূৰে বলক তেতিয়াহ'লে আপোনালোককো লৈ যাম এখন আকৌ মেইন দেই মাস্কখন নহ'লে 1000 বা 2000 টকা ফাইন ভৰিব লাগিব গতিকে পিন্ধি ল'লোঁ মাস্কখন লগতে মোৰখনো মই পিন্ধি ল'ম আৰু আপোনালোককো লগত লৈ গৈ থাকিম এইয়া আমি উঠিছোঁ আৰু আমাৰ দুচকীয়া বাহনত আৰু আপোনালোককো লগতে উঠাই লৈ গৈ আছোঁ আমি দুজন নহয় যে তিনিজন উঠিছোঁ আৰু লগতে লৈ গৈছোঁ কেমেৰাটো অৰ্থাৎ আপোনালোকক গতিকে চাই থাকক মোৰ ভিডিঅ'টো সেয়া আমাৰ নিজৰ ৰুখেশ্বৰ বৰুৱা আলিটোৰ ওপৰেদি নিজৰ মানে কি সদায় আমি ৰাস্তাটোৱেদি অহা যোৱা কৰি থাকোঁ যিকোনো কামত যিকোনো সময়ত কলেজ স্কুল বা টাউনলৈ অহা বা অন্যান্য ঠাইলৈ এই মেক্সিমাম লাইডগড় আলিতকৈ এই ৰুখেশ্বৰ বৰুৱা আলিটোৱে অহা হয় আমাৰ ঘৰৰ মুখে আগৰে যিটো হৈছে ৰুখেশ্বৰ বৰুৱা আলি 37 হাইৱেত নেশ্যনেল হাইৱেত লাগিছে গৈ এইটো ৰাস্তা আৰু আজি ৰাস্তাটো সদায় অহা যোৱা কৰি থাকোঁ যিহেতু নিজৰ ঘৰৰ ৰাস্তাটো দেখুওৱা হোৱা নাই গতিকে আজি আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে ৰাস্তাটো দেখাই দিলোঁ আৰু খুচি মনেৰে হাজবেণ্ডৰ বাইকৰ পিছফালে ভিডিঅ' বনাই বতাহত চুলি উৰি গৈছে আহি আছোঁ আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ একচুৱেলি ভিডিঅ' বনাবলৈ নহয় নিজৰ কাম এটাত আহিছোঁ লগতে আপোনালোকৰ বাবেও ভ্লগ এটা বনাই দিছোঁ সেইফালে চাৰিওফালে সেউজীয়া বাগান আৰু ধাননি পথাৰ দেখিছেনে ধাননি পথাৰৰ ছাইডত সেইবিলাক সেউজীয়া বাগানো আছে আৰু এতিয়া ধাননি পথাৰবিলাক একদম সেউজীয়া হৈ পৰিছে শস্য শ্যামলা হৈ পৰিছে অলপ দিনৰ পিছত সোণালী হ'ব সেইটো অতি মনোমোহা হ'ব দৃশ্য আৰু এনেদৰে ৰাস্তাৰ কাষে ধাননি পথাৰ চাইছে আমি গৈ আছোঁ আমাৰ ৰাস্তাটোৱেদি আৰু আজি আপোনালোকক মোৰ ৰাস্তাটো অকণ দেখাই দিছোঁ এতিয়া খালি মোৰ পাওঁ অৱস্থা আৰু এইখিনিতে পাইছোঁহি মঘাইজা পথ পাৰ হ'ল মানে মঘাইজা কলাক্ষেত্ৰ পাৰ হ'লোঁ তাৰপিছত এতিয়া এইকণ আমাৰ তেতেলীতল বুলি কওঁ আমি সদায় যিখিনিয়ে চিনি পায় তেওঁলোকে নিশ্চয় পায় এই ৰাস্তাটো মোৰ ভিউৱাৰ্ছসকলৰ ভিতৰত আৰু এইখন বাগান দেখিছেনে কিমান ধুনীয়া একদম সেউজীয়া বাগান আচলতে আগতে ৰাস্তাটো কেঁচা আছিলে কেঁচা থাকোঁতে আমি খোজকাঢ়ি আলিমূৰলৈ ওলাবলগীয়া হয় আৰু এতিয়া ৰাস্তা পকা হ'ল গতিকে আহি আছোঁ আৰু বাইকত আমাৰ দুচকীয়া বাহনত উঠি আৰু বহুত দিনৰ মূৰত কিবা মুক্ত মনে ক'বলৈ ওলাই অহা যেন লাগিছে সেইকাৰণে মনটো ভাল লাগিছে এটা পজিটিভ এনাৰ্জি পজিটিভ থিংকিং আৰু পজিটিভ কাম হাতত লৈ গতিকে আহকচোন মোৰ সৈতে ভিডিঅ'টো চাই যাওক আৰু কি দেখা পাব চাওক আৰু এটা কথা দেই আমাৰ এই ৰাস্তাটোতে এখন ৰিজৰ্ট খুলিছে নতুনকৈ 7 Sisters বুলি মোৰ অহা হোৱা নাই কিন্তু ৰিজৰ্টখন আপোনালোকক মই দেখাব পাৰিলে দেখাম বাৰু একেবাৰে ওচৰত আমাৰ ঘৰৰ পৰা যিটো বন্ধই হৈ আছে আহিবলৈ আৰু সেইখন চাওক 7 Sisters ৰিজৰ্ট বাহিৰৰ পৰাই দেখাই দিছোঁ মেক্সিমাম ভিউৱাৰ্ছ আহি আছে ইয়ালৈ আৰু যিসকল নাই অহা নিশ্চয় আহিব পাৰিব এতিয়া ৰং পেইণ্ট কৰি খোলাৰ ব্যৱস্থা কৰিছে আৰু সেইখন হৈছে 7 Sisters ৰিজৰ্ট তাৰপিছত গৈ আমি আলিমূৰ পামগৈ
মুক্ত বতাহ খাই খাই মুকলি মনেৰে গৈ আছোঁ আলিমূৰলৈ। আৰু মই ভইচ অভাৰ পিছত দিছোঁ যিহেতু বতাহৰ সুৰসুৰণি। আৰু সেইখন হৈছে আমাৰ মানে ৰাস্তাৰ কাষত ওলোৱা গেটখন, মঘাইউজা কলাক্ষেত্ৰলৈ সোমোৱা যোনখন মেইন গেট। এতিয়া হাইৱেত উঠিলোঁ আমি আৰু এতিয়া গৈ আছোঁ আমাৰ যোৰহাটৰ অভিমুখে। এতিয়া আহিছোঁ যোৰহাট কেন্দ্ৰীয় কলেজলৈ। প্ৰথমে মোৰ কাম আছে কেন্দ্ৰীয় কলেজত, যিহেতু মই ইয়াত 2 বছৰ কাম কৰিছিলোঁ লাইব্ৰেৰীত, গতিকে ইয়াতে মোৰ অকণ প্ৰিন্সিপালৰ লগত কাম আছে, গতিকে কামটো কৰি লওঁ। যদি আপোনালোকে দেখাব পাৰোঁ দেখাম বাৰু। আৰু কোন মোৰ নিশ্চয় ভিউৱাৰ্ছৰ ভিতৰত বা ছাবস্ক্ৰাইবাৰো আছে দেই, কেন্দ্ৰীয় কলেজৰ মোৰ ষ্টুডেণ্টছ কিছুমানো আছে, গতিকে তেওঁলোকে কমেণ্ট কৰিবা। তোমালোকৰ কলেজ দেখালোঁ, যদি লগ পোৱা হ'লে দেখালোহেঁতেন। মেইনলি কাব্যশ্ৰী, মই নামটো লৈ লৈছোঁ, তাই মোলৈ ৰেগুলাৰ কমেণ্ট কৰে, গতিকে চাই থাকিবা আৰু কমেণ্ট কৰিবা হা, কেন্দ্ৰীয় কলেজৰ কোনোবা আছে যদি। হাই, অথনি আহিলোগৈ, আমি গৈছিলোঁ কেন্দুগুৰিলৈ কলেজলৈ, আৰু মোৰ কাম এটা আছিলে, কাম এটা কিয় কাৰণে গৈছিলোঁ পিছত কৈ আছোঁ বাৰু। আৰু এতিয়া আবেলি বাজিলে 4টা, আৰু এইফালে আমাৰ ঘৰলৈ আহিছে আলহী। সেইফালে দুলু জেঠাই মোৰ ভিডিঅ'ত আগতে দেখিছে, বহুত দিন অহা নাই, লকডাউনৰ কাৰণে যিহেতু আহিব পৰা নাছিলে, গতিকে আহিছে আজি আবেলি সময়ত। এইফালে মা তামোল কাটি আছে, আৰু আমি আগফালে চব বহি আছোঁ। এতিয়া বৰষুণ দিছে পুৰা, খোৱা বোৱা অলৰেডি হৈ গৈছে, আৰু অথনিৰ পৰা এতিয়াহে মই ভিডিঅ'টো ল'বলৈ টাইম পাইছোঁ। সেইফালে আমাৰ হিয়া বাইদেউ হাই কেতিয়া চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ, কিমান পাৰোঁ চাই থাকিব। হেই গাইছ, এতিয়া সন্ধিয়াৰ 6টা বাজিলে, আৰু মই এতিয়াহে ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ মানে কি হ'ল, অথনি আলহী যোৱাৰ পিছত আৰু ভিডিঅ' কণ্টিনিউ। গুড গালে আমাৰ হিয়া পুৰা পঢ়িছে ধুনীয়াকৈ। আৰু যিদিনা মোৰ বেছিকৈ ভাগৰ লাগে সেইদিনা পঢ়াৰ প্ৰতি তাই ভাগৰ মানে তাৰ পঢ়াৰ ধাউতিটো বেছি হৈ যায়, যিহেতু আজি দিনটো মই নাছিলোঁ, আৰু অহাৰ পিছত আলহীও আহিলে, গতিকে কাম অলপ বেছি ওলাই গ'ল, গতিকে ভাগৰ লাগিছিলে, আৰু সেইকাৰণে ভাবিলোঁ অকণ ৰেষ্ট কৰোঁ। কিন্তু তাই এতিয়া পঢ়া মেলি লৈছে পুৰা, আৰু মই কৈছোঁ যে তই নিজেই পঢ়। সেইটো 1 2 3 গন্তি কৰে। ইয়াত মই তোমাক দেখাইছিলোঁ, ধুনীয়াকৈ পঢ়া আকৌ তুমি। সেইখন নহয়, এইখন পঢ়া, এইখন পঢ়িবা, এইকেইটা পঢ়া। পাৰিছে আকৌ দেই ছোৱালীজনী। এইকেইটা পঢ়া, ফ্ৰুটছকেইটা পঢ়া। এপল পঢ়া। এইটো mango, olive, banana, strawberry, grapes, watermelon, pomegranate. Very good. Hi everyone, আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে বুলি আশা ৰাখিছোঁ, আৰু যেহেতু খুলিছে গতিকে আপোনালোকৰ বাবে নেক্সট স্পেচিয়েল ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই দিয়া স্পেচিয়েল ভিডিঅ'বিলাক আপোনালোকে সময়মতে নটিফিকেশ্যন পাই চাব পাৰে। আৰু আজি যিহেতু ওলাই গৈছিলোঁ, গতিকে আপোনালোকৰ বাবে অকণমান কৰি সৰুকৈ ব্লগ এটা দিবলৈ মানে ট্ৰাই কৰিলোঁ। আশা কৰোঁ চাই ভাল পালে। আৰু আজি মোৰ এতিয়া লাহে লাহে ভাগৰ লাগিছে, গতিকে ভিডিঅ' এডিটিং কৰি মেলি আপলোড কৰিব লাগিব। আজিলৈ হোক এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে হিমাদ্ৰী পাচনি ব্লগ চাই থাকিব। এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। বাই বাই গাইজ, লাভ ইউ অল।